morning. Bye bye. এইটো জকামা ইনচুৰেঞ্চ এনে ফুটষ্টেপ এই ৱাটাৰ কৰ্চটো পাই গলো ভাগি থাকিলে বেয়া উৎপাত এইকেইটা লগৰকেইটা আহি আছে জুকো টেণ্টৰ ভিতৰত আছো টাইম হৈছে 6:33 ডাইৰেক্ট টেণ্টটো খুলো টেণ্টত থাকি পোৱা নাই ন ফাৰ্ষ্ট টাইম 3, 2 and 1 good morning চেণ্ডেল কিজোৰ কি আছে পুৰা আমাৰ তাত গৰম দিন চলি আছে জুন জুলাই মাহ গৰম বন্ধ দিছে আৰু ইয়াত পুৰা ঠাণ্ডা কেইটা উঠিলি মাতটো ভাগি আছে মানে ৰাতি ঠাণ্ডা ন পুৰা সেইটো আমাৰ টেণ্ট তাতে শুলো আৰু ইয়াত শুব পাৰে আপোনালোকে যদি ফুল নাথাকে মানুহ সদায় অহা যোৱা কৰি থাকে ন তো ইয়াতো থাকিব পাৰিব ইয়াতে টিকলা দোকান এখনো আছে মেগী পাব এইফালে কিটচেন আছে এইফালে এনেকুৱা আৰু এটা আছে ইয়াৰ নিচিনা বাকী এইটো শুই আছে পুৰা ঠাণ্ডাত আৰামছে আৰু আপোনালোকে এইখন চাব পাৰে বস্তু ইমান অনাতকৈ ন ইয়াত লৈ লোৱাই ঠিক আছে কষ্ট কৰাতকৈ প্ৰাইচখিনি চাই ল'ব পাৰে কি কিমান আৰু মোৰ বেগ ইয়াৰ ভিতৰত আছে এতিয়া মই ব্ৰাছ কৰিবৰ কাৰণে কলগেট আৰু টুথব্ৰাছডাল লৈ যাওঁ এডাল পাইপডাল আহিছে মানে এই যিবিলাক ৱাটাৰফলবিলাক থাকে ন তাত পাইপ লাগি থাকে মই দেখাইছিলোঁ ন পাইপডাল আহি ইয়াত পানীটো জমা হৈছে তাৰপিছত এইফালে পানীটো ওলাই আছে বাকী টয়লেট বাথৰুমৰ পৰা আদি কৰি সকলো ধৰণৰ সুবিধা আছে ওপৰত একো টেনশ্যন নাই বিন্দাছ থাকিব পাৰিব আৰু এইবিলাক কিটচেন থাকে তাহাঁতৰ ইয়াত ধুনীয়াকৈ ন' এণ্ট্ৰি বুলি লিখা থাকে কিন্তু আপোনালোকে সিহঁতৰ লগত ভালকৈ ফ্ৰেণ্ডশ্বিপটো কৰি ল'ব তেতিয়া আপোনালোকে ন' এণ্ট্ৰিটো এণ্ট্ৰি লৈ পিনে ধুনীয়াকৈ জুই তাপ লৈ থাকিব পাৰিব ওপৰতটো এনেও ঠাণ্ডা না আৰু লগতে আপোনালোকে এক্সট্ৰাকৈ অকণমান তাহাঁতক অসমীয়া মানে মাতৃভাষা কিছুমানো শিকাই আহিব পাৰিব কেলা কৈ দে এবাৰ কেলা বাস্কই আমাৰ কাৰণে মেগী যোগাৰ কৰি আছে এইফালে গৰম পানী কালি পাহাৰটো দেখিছিলোঁ ন আজি দেখক চবফালে ডাৱৰ কুঁৱলী একো দেখাই পোৱা নাই এতিয়া অলৰেডি 9টা বজিলে 7টাত যোৱা কথা 8টা বজিলে 9টা বজিলে এতিয়ালৈকে অলপো কুঁৱলী যোৱাই নাই কিয় পোৱা নাই আগফালে ভেলীখন আছে সেইটো কাৰণে চাওঁ আৰু অলপ দেৰি ৰখি কি হয় আৰু চাই থাকোঁ হা একদম মন চন বেয়া হৈ গ'ল এইটো কাৰণে আহিছিলোঁ ন ইয়াত মেইন তাত যাম বুলি আহিছিলোঁ কিন্তু ইমান কষ্ট কৰি অহাৰ পিছত যদি যাব নাপাওঁ বেয়া লাগে ন কালিলৈকে অলপ ঠিকে আছে আজি দেখিছে ন বতৰ এতিয়া মনটো বেয়া লাগিছে কি কৰোঁ চাওঁ তাকে ফাইনেলি ডিচিশ্যন ল'লোঁ যে আমি যাম হা তললৈ মানে গোটেইখিনি নাযাওঁ আমি কেইটামান যাম চবৰে জজটো নাই আমাৰকেইটা অলপ বেছিয়ে জজ যে সেইকাৰণে গৈ আহোঁ দেখোঁ নেদেখোঁ মতলব নাই কিন্তু যাওঁ আৰু মুঠত তো এতিয়া আমিকেইটা গৈ থাকোঁ আৰু আমি টোটেল 7টা ওলাইছোঁ 12টা আহিছিলোঁ ন বাকীকেইটা নাযায় আমি 7টা গৈ আছোঁ বাই 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 গৈ আহিছোঁ দেই কিপ দ্য ভেলি ক্লিন অ'কে চ' লেটছ গ' জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আশুতোষ থাকি আহিছিল এতিয়া আমি গৈ আছোঁ এতিয়া এইখিনি আৰু কষ্ট কৰি দিছোঁ ন অলপ নহ'লে আশা কি মানে থাকিব এতিয়া ভালকৈ দেখি নাপালে কমচে কম ক'ব পাৰিম ন যে আমি জেগালৈকে গ'লোঁ জক'ভিলে আহিছোঁতো ভেলীলৈকে গ'লোঁ সেইটোতো ক'ব পাৰিম না ৰাস্তাবোৰ অৱস্থা এনেকুৱা অঁ পাহাৰ দেখিছ অলপ অলপ ডাৱৰ অলপ আঁতৰিছে চাগে Habibi, come to Dzukou guys, come to Nagaland. তাহলে ফাইনালি ভেলীকেইটা পাই গৈছে আৰু ফগটো অলপ আঁতৰিছে ইয়' মেন এনেই কষ্ট কৰিছোঁ নি হয় নাই চক চক এইফালে ভিউ চক আগত আৰু মজা হ'ব চক তলৰ ফালে
ইমান কষ্ট কৰিলো আৰু কিয় নকৰিম আৰু গৈ থাকিম বৰ্তমান ব্যস্ত হৈ আছে পাহাৰৰ মাজত য'ত কোনো নেটৱৰ্ক নাপায় কিন্তু শান্তি আছে এতিয়া বৰষুণ অলপ দিলে এডভেঞ্চাৰত আৰু অলপ কষ্ট আহিছে কিন্তু একদম কষ্ট চিৰ ফাৰকে আমি মঞ্জিল তক কেলা পहुंच ही जाएंगे हम चले पहाड़ों में गुनगुनाती राहों पे धड़कने भी तेज है अब क्या करे ইমান কষ্ট কৰাৰ পিছত ইমান যদি ধুনীয়া ভিউ পাওঁ এইকণ কষ্ট কি আছে লাইফত হয় নাই আপোনালোকে ইউটিউবত চাগে বহুতে ভাল বতৰত আহি পিনে দেখাই ইয়ালে আমি আজি বেয়া বতৰত আপোনালোকক আহি দেখাইছোঁ এইকণ কষ্ট হ'লে কি হ'ব আৰু হয় নাই ভগৱানে যে আমাক হাত ভৰি দুইখন যে ঠিককৈ দিছে আমি যে খোজকাঢ়ি ইয়াত আহিব পাৰিছোঁ সেইটোৱে বহুত আৰু ইয়াত বনবিলাক অলপ চুটি মানে হাইটটো আগত ইমানটো হাইট আছিল ন এতিয়া অলপ ইয়াত কম ফাইনেলি আমি এই ৱাটাৰ ক্ৰছটো পাই গ'লোঁ মানে নদীয়ে হয় আৰু সৰু এখন সবাই পাৰ হৈ আছে এফালে আমাৰ আগত গ্ৰুপ এটা আহি আছিল এইবোৰ ফুল দেখিছে নাই লাহে ফুলিছে আৰু গোটেই পাহাৰখনে ফুল হৈ যাব কি ভিউ বতাহটো কিবা এটা ভাল লাগিছে এইকেইটা লগৰকেইটা আহি আছে বেয়া ফিল লৈ আহিছে এটি ফটো মাৰি আৰু এটা ৱাটাৰ ক্ৰছ পাই গ'লো এইটো সৰু ল'ৰাটো ইয়াত খেলিছে বেয়া ফূৰ্তি ভাগি থাকিলে নাই মই এটা থৈ যাব লাগিব ওপৰত বেয়া উৎপাত বেয়া ফূৰ্তি কেনে মজা मंजिल अभी ज़्यादा तो नहीं है 1 घंटा 16 मिनिट পাহাৰ বগোৱাৰ পিছত ফাইনেলি আমি আহি পাই গ'লো ইয়াত সব ফক হৈ গ'ল আকৌ খতম হৈ কাৰণে এবাৰে খাই লৈছো ৰেড বুল ঘূৰিটো যাব লাগিব না আহিলো যেতিয়া আমি তাৰ পৰা এক বস্তু দেখি থাকো ন কালি দেখাইছিলো ন একদম দূৰৰ পৰা পাহাৰবোৰ একদম টিকলা সৰু লাগে কিন্তু বাল এটা পাহাৰ বগাওঁতে কিমান টাইম লাগি যায় এইবিলাক দেখিছে না পাহাৰবিলাক একদম সৰু লাগিছে না এটা পাৰ হওঁতে বহুত টাইম লাগি যায় ফাটিলে নাই দুটা পালেহি লাষ্ট পাহাৰ বনাইম উল্টা আছে নেব এরকম বান্দৰ ৰকম আগত এটা সুচৈ পৰিছিল এই মতাই এনেকে একদম থিয় দেখিছে তললে পোৱালি আঁতৰিলে অলপমান দেখিছে না ভেলি কেইটা হাঁহি উঠিছে ন এইবিলাক ফুল আৰু এই লাঠিডাল যে পাহাৰত বহুত কাম দিয়ে বে একদম লাখুটি দেখিবলৈহে একদম 3 নম্বৰ ভৰি নিচিনা কাম দিয়ে পাহাৰ উঠোতে বা নামোতে ৰ'দ দিছে অলপ আৰু ভাগৰ লাগিলে গোটেইখিনি হিলটোতে বহি অলপ ৰেষ্ট লৈ লৈছো so finally পাই গ'লোহি আহি আকৌ এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু আমি আহি পালো একদম ৱেডাৰটো মজা হৈ গ'ল
পস্তাইছে নোযোৱাকেইটাই এই ইয়াৰ পৰা আহিলোগে দেখিছে দেখাত ওচৰ কিন্তু বহুত দূৰ অ'কে চ' এইটো জেগা বিদায় দিব হৈ গ'ল আকৌ ফগ হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাওঁ গৈ থাকোঁ আৰু টাইম হৈছে 1:32 6 মানত পাই যামগৈ চাগে আন্ধাৰ হ'ব চাগে গৈ পাওঁতে অলপ চলপ বাই বাই ফাইনেলি ৱেলকামৰ জেগাত বাই বাই জুক' ভেলি বাই বাই আমি এবাৰ যাওঁ এতিয়া যাং বাই বাই আমি এবাৰ যাওঁ এতিয়া তো আমি এতিয়া তাৰমানে গৈ থাকোঁ অকণমান আগে আগে আহিছোঁ কেইটামান আহিব আছে নহ'লে আমাৰ বহুত লেজি হয়তো সেইকাৰণে আমি দুইটাই মানে অকণমান আগে আগে যাওঁ আমি টেঙাপুতি কথা চোন এনেও আগতকৈ ৰখিমেই দুইটাই কষ্টটো হৈ যায় জানোঙে আকৌ আহোঁতে গম পালোঁ তাৰমানে সেইকাৰণে আমি আগতে গৈছোঁ আকৌ আহিম কেতিয়াবা জিন্দাগীত যদি ফুৰচত মিলে কষ্ট কৰিব যদি মন যায় মাথাটো যদি ঘোলা হয় हम तो कभी नहीं आएगा सीधा बात बोला है জেগা আচ্ছা হে লেকিন কষ্ট जगह मजा लेकिन केला जिधर रास्ता से आएगा ना एकदम माने माथा साथा गरमे हो जाएगा এতিয়া আমি এইটো ৰোডেদি যাব লাগিব আহোঁতে এইটো চাইডেদি আহিছিলোঁ এতিয়া আহিছে আৰু এতিয়া আমি এইটো চাইডেদি যাম অ' ব্ৰ কেইচা লাগ ৰে थक गया फ्रॉम पंजाब ओके हाय हाय ओ बल्ले बल्ले एंजॉय करना पूरा घूमना আমি भी एंजॉय किया बहुत এইবিলাকে ফূৰ্তি লাগে আৰু নতুন নতুন মানুহ লগ পাওঁ আৰু চবে ইয়াত একদম ভাল চিল মাইণ্ড লৈ আহে ন ফূৰ্তি কৰিব আহে এনেকুৱা ভিউ পালে উফ একদম মনটো ভিতৰৰ পৰা শান্তি লাগি আহি যায় আৰু ভাগৰ জেগাতে খতম এইটো জেগা মা 800 ফুট ষ্টেপ ষ্টাৰ্ট হৈছে আৰু বহুত সমানকৈ নামিব লাগিব মানে পাহাৰৰ পৰা কেনেকৈ পানী হৈ থাকে ষ্টেপকেইটা কষ্ট হৈছে বহুত কষ্ট হৈছে আমাৰ এখন মানে টিপাম পাহাৰৰ ষ্টেপ নহয় তাত কিমান ষ্টেপ আছে নাজানো বাট ইয়াততো তাতকৈ বহুত আছে সেইটো গম পাইছোঁ আৰু এইকেইটা ষ্টেপ বুলি ক'ব নোৱাৰি চক না ভালকৈ এইকেইটা মানে নৰ্মেল ষ্টেপৰ ইয়াত দুগুণ হ'ব ইয়াত এটা এটা ষ্টেপ আৰু মই প্ৰত্যেকটো ষ্টেপতে ভৰিটো দুইটা ভৰি দিছোঁ 8,000 to 16,000 কৰি দিছোঁ আৰু ধুনীয়াকৈ শ্লিপ খোৱা ভয়টো আছে ন ইয়াত কাৰণ দেখিছে নহয় গোটেই সেমেকি আছে বতৰ বেয়া লগা নাই এক্সপিৰিয়েঞ্চ ভালেই এতিয়া বতৰটো ইয়াত দেখিছে নাই ভিউটো একদম ফগ একদম ফৰেষ্টৰ ভিতৰত আছোঁ একদম জংঘল লৈ পানী টুকি থাকোঁতে আন্ধাৰ হৈ গৈ আছে বহুত দ লাগিছে বাও মানে বেয়া লাগিছে এতিয়া কষ্ট হৈছে যে আৰু লগতে এতিয়া আমি সৰগত আছিলোঁ ন সৰগত এৰি থৈ আহিবলৈ বেয়া লাগিব সেইকাৰণে বেয়া লাগিছে আৰু এইফালে নিজৰা পানী জুৰি নিজৰা যি হয় আৰু বৈ আহিছে এইটো পাৰ কৰি আকৌ ইফালে যাব লাগিব আমি আৰু দৰকাৰ টাইমত এইখিনি পানী ইউজ কৰিব লাগিব লাগিলে এইখিনি মিনাৰেল ৱাটাৰতকৈ চফাহে কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই ইয়াত ফুল্লি নেচাৰেল হেৰুৱা ইমান এটা টেনশ্যন নাই কাৰণ বেলেগ ৰাস্তা নাই ন অকল এটাই ৰাস্তা এই পইণ্টে এনেকৈ চাইনবোৰ্ড পাব আপোনাক মটিভেশ্যন দিবলৈ আৰু সাহস দিবলৈ ফাইনেলি ইয়াত এটা জিৰণি চৰা দেখিছোঁ 5,000 কিমান আছে 5,410 মানে মই ভাবিছিলোঁ খতম হৈ গ'ল জিৰণি চৰা পালোঁ এতিয়া আমাৰ ষ্টেপ নামা হৈ গ'ল এতিয়া আৰু 5,000 বাকী আছে অৱস্থা এইটো ৰাস্তা আহিলোঁ ভালে কৰিলোঁ একেটা ৰাস্তা ঘূৰি যোৱা হ'লে এইটো ফিল নাপালোঁ হ'লে ন কাম টু মেন ভাৰ্চেছ ৱাইল্ড আমি এতিয়া পাহাৰৰ ভিতৰত খাজানা বিচাৰিবৰ কাৰণে গৈ আছোঁ আমি খবৰ পাইছোঁ যে জংঘলৰ মাজত একদম খাজানা বিচাৰিব গৈ আছোঁ পাৰি চুকুলে বহুত খাজানা ইয়াত লুকাই থৈছে বুলি আমি খবৰ পাইছোঁ সেইকাৰণে আমি মেটেল ডিটেক্টৰ লৈ পিনে ইয়াত খাজানা বিচাৰি ফুৰিছোঁ আৰু আশা কৰোঁ আমি খাজানা পাই যাওঁ আৰু আমি ধনী বনি যাওঁ মানে যিমানে ক'লে ন চবেই কৈছে 5 ঘণ্টামান খোজকাঢ়িব লাগিব 5 ঘণ্টামান খোজকাঢ়িব লাগিব মই ভাবিছোঁ খোজকাঢ়িব লাগিব 5 ঘণ্টা কেলে 6 ঘণ্টা খোজকাঢ়ি দিম খোজকাঢ়িবতো পাৰোঁ ন
সিহঁতে এটাইও নক'লে, যোনে আগত আহিছে জানেনে, এটাইও নক'লে যে পাহাৰ বগাব লাগিব 5 ঘণ্টা। মই বোলো খোজ কাঢ়িব লাগিব 5 ঘণ্টা, কাঢ়ি দিম। 5 ঘণ্টা পাহাৰ বগাব লাগিব কোৱা হ'লে মই ঘণ্টা নাহোঁ, কিন্তু আহি বেয়া লগা নাই। কিন্তু কি কৰিব আৰু, বেমাৰী মানুহ যে চবেই ভাল লগাখিনি দেখাই ন, কিন্তু অলপ কষ্টখিনিও দেখাব লাগে। ইমান ইজি নহয় হা, চিৰিয়াছলি কৈছোঁ। যদি আপোনালোকৰ খোজকঢ়া ইমান এক্সপিৰিয়েঞ্চ নাই বা অলপ কিবা বেমাৰ আছে, নাহিব, বহুত প্ৰব্লেমত পৰিব নহ'লে। মানে মই বুজাব পৰা নাই বস্তুটো এনেকুৱা, মানে যোনে ফিজিকেলি ফিট তাৰ কাৰণেতো অ'কে হ'ব, কিন্তু আমাৰ নিচিনা আমিতো ঘৰতে বহি থাকোঁ ন, অলপ টাফ হয় মানে। ফাইনেলি আধা দূৰ কমপ্লিট হৈছে, আৰু বাকী আৰু আধা 4000 আছে, 4000 শেষ কৰি লওঁ। এতিয়া পামগৈ নিচিনা লাগিছে, ভৰিকেইটা যে অৱস্থা বেয়া হৈ গৈছে। ভাবকচোন, আগবেলা আকৌ আমি সেই ক্ৰছটোলৈকেও গ'লোঁ জুকো ভেলীৰ পৰা, এতিয়া আকৌ পাছবেলা আহিছোঁ। ইমান কষ্ট জীৱনত কৰা নাই, আজিৰ দিনটো যিমান কষ্ট কৰিম মই। আৰু আপোনালোকৰ সদ্যহতে টুপি এটাও লৈ আহিব হা লগত, মানে আমিকেইটা টুপি চবে পিন্ধি আহিছোঁ। যিকেইটা টুপি নাই পিন্ধা সিহঁতৰ চুলিত মানে পানী পৰিছে ন, বৰষুণ বা নিয়ৰ, হা, সিহঁতৰ ঠাণ্ডাটো বেছি লাগিছে। আমি টুপিটোৰ পৰা অলপ ছেফটি পাইছোঁ। ইমান ডাঙৰ মাছ নেকি বুলি ভাবিছোঁ, কোনোবাই চকুটো লগাই থৈ দিছে, কলা বটলৰ ঢাকনি চাগে, একদম মাছজনী গ'লে দেখিছে চব। ত' আমি ইয়াত আৰু এটা ৱাটাৰ ক্ৰচিং পাই গ'লোঁ, জুকো। সেইফালে ঝৰ্ণাটো আছে, ই আহি পালে, ক'ত পালোহি নাজানো। ইয়াত এটা ঘৰ আছে, জিৰণি ল'ব সময় নাই আৰু, সময় পুৰা দেৰি হৈছে, বেছি লেট হ'ব, সেইকাৰণে নৰখোঁ, গৈ থাকোঁ আৰু যিমান পাৰোঁ লগা লাগে। সি পুৰা ইংলিছ আহিছে, বিৰাট ইংলিছ, এদিনত শিকিলে। 2000 ষ্টেপ বাকী আছে, তাৰপিছত পামগৈ আৰু। টাইম হ'ল এতিয়া 5:30, অলমষ্ট আমি 2টা মানত ওলাইছিলোঁ। অ'কে বাই। যিকেইটা থাকে মানে কালি ৰাতি যাৰ লগত ভাত চাত খালোঁ, মানে তাত যোনে থাকে সিহঁতি এইফালৰ পৰা গৈছে, সিহঁতি এই ষ্টেপখিনি দি ওপৰলৈ উঠি যায়। ভাবক আমাৰ নামোতে ফাটিছে, উঠোঁতে কিমান জোৰ লাগিব। সিহঁতৰ লাইফটো চাওক, আমাৰ লাইফটো চাওক। আৰু উইদাউট নেটৱৰ্ক তাত থাকে, আমাৰ এদিন ফোন নাথাকিলে অৱস্থা কি হয়, উইদাউট কাৰেণ্ট, উইদাউট মোবাইলটো থাকে বাৰু, নেটৱৰ্ক নাথাকাকৈ কওক, সিহঁতৰ তুলনাত আমাৰ লাইফটো একোৱে কষ্ট নহয়। কিন্তু নাই আৰু সেইবোৰ দেখিছে নহয়, পাহাৰত খেতি কেনেকৈ কৰে মানুহে, এইফালে যায় চক। ইয়াত মানে এইটো চাইডে অলপ খেতি আছে পাহাৰত, চ' বেছি দূৰ নাই আৰু, গম পাইছোঁ এইটোৱে দেখি। বাৰীটো ইমান দূৰতো নাথাকে ন। নাই ভুল ধাৰণা, ইয়াত খেতিও মানুহে বহুত কষ্টত কৰে। শেষ হ'ল ভাবিছিলোঁহে, আকৌ ষ্টেপ ষ্টাৰ্ট হৈ গ'ল চক। পালুহি ক'ত লাগিছে ঐ, নকবি তেনেকৈ, পালুহি বুলি নকবি। আগৰ পৰা পালুহি বুলি কওঁতে কি অৱস্থা দেখিছিলি, এনে গৈ আকৌ ষ্টেপ ষ্টাৰ্ট হৈ যাব। সেইটো কথাও হয়, আমি নাই পোৱাহি, আমি নাপাওঁ। আছে আৰু যাবলৈ, যদি 5 ঘণ্টা ৰাস্তা 5 ঘণ্টা কমপ্লিট কৰোঁ কি হ'ব, আমি 7 ঘণ্টাত কৰিম, তেতিয়াহে ভাল লাগিব। তেতিয়াহে ভাল লাগিব, খালি হেৰি নহ'লে ভৰিটো আৰাম বিচাৰিবতো। ইমান অকণমান কষ্ট কৰিলে কিহৰ কষ্ট, আৰু 2 ঘণ্টা খোজকাঢ়িম আমি, নাই পোৱাহি আমি, নেপালেহিয়ে হয় আৰু দেই। আমি ভৰিটোক ঠগিছোঁ, ভৰিটোৱে কৈছে কি কৰি। আমিনো এনে ধেমালিলে গৈছোঁ, আৰু এটা ষ্টেপ যদি আগত পাই যাওঁ, সঁচাকৈ আৰু এটা ষ্টেপ চব আকৌ ষ্টেপ। সময় ৰাস্তাত আহিছিলোঁহে, লেটছ গো। এইকেইটা আগত আহি দেখিছা বগল খাই আছে। ব্ৰো মুझे भी एक दिन ब्रो तुम क्यों गिर जाता है, मुझे भी थैंक यू, इसको दे दो। ये आपको 10 पकड़ा दिया इसने, हाँ ये देखिए हरामी डिपू, हरामी নিজৰ বেগ আৰু 10টো বেলেগক দি দিলে। ফাইনেলি 8300 ষ্টেপ কমপ্লিট। ৱে টু দুজকো ইয়াত আছে। এইডাল মোৰ লাঠিডাল যিডালে মোক সহায় কৰি আনিলে, ইয়াতে থৈ দিওঁ, যাতে বেলেগ কোনোবাই গ'লে বেলেগ কাৰোবাক এইডালে সহায় কৰে। আৰু দাদাজনে বগৰী দিলে যে খাই আছোঁ, এনাৰ্জি বাঢ়িব, খাই আছোঁ ফ্ৰেছ প্লাম বগৰী, একদম ডাঙৰ ডাঙৰ আপেলটো কতে। আৰামত উইদাউট বেগ আহি আছে, দেখিছে আগফালে হ'ল লোকেলকেইটাক বেগ দি পিনে। অৱশেষত বহুত কষ্টৰ অন্তত ফাইনেলি কি চাব কি হ'ল, ফাইনেলি
ফাইনেলি এইখন আমাৰ গাড়ী আহি পাই গ'লোঁ। অ' টাইম হৈছে 6, আমি 1:30 বজাত ওলোৱা। কিমান টাইম হ'ল? 5.5 ঘণ্টা চাগে। চাই লওক, কেলকুলেশ্যন ভুল হ'লে বেয়া নাপাব, অংকত বেয়া মই। ভাল লাগিলে ফাইনেলি জুজুকা ভেলি কমপ্লিট কৰি দিলোঁ। এতিয়া গৈ থাকোঁ হোমষ্টে। আমি হোমষ্টে আহি পাই গ'লোঁ, খানাটো খাই আহিলোঁ বাহিৰত। চবে বেগখিনি নমাইছে। এতিয়া বহুত ভাগৰ লাগিছে, ৰাতি অলমষ্ট 8টা বাজিলে। ইয়াতে থাকিম আজি। ফাইনেলি কমপ্লিট। ফাইনেলি ৰুম লৈ ল'লোঁ। এনেদৰে আৰু চাহ তাহ খাই শুই থাকিলোঁ। নেক্সট আৰু এটা ভিডিঅ' আছে নাগালেণ্ডৰ ডিমাপুৰ টাউনখন অলপ দেখাম। ত' নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰক আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব দেই চবেই। বাই বাই।